হেল্ল' গাইজ, আমি সপৰিয়ালে আজি ওলাইছোঁ জেঠীমাহঁতৰ ঘৰলৈ বুলি। আমাৰ জেঠীমাৰ ল'ৰাজনে পুলিচত চাকৰি পালে, তাকে বোলো সপৰিয়ালে গৈ পাৰ্টিটো খাই আহোঁ। আৰু গৈ পাই একদম পূৰা পাৰ্টিত ধৰিছোঁৱে আৰু ইফালে প্ৰথমতে চাহ তাহ খাই ল'লোঁ। আমাৰ আহি পাওঁতে দেৰি হ'ল, সেইটো বাবে মানে একদম আহিয়ে খোৱাত ধৰিছোঁ আৰু পিছত চাহ তাহ খাই মেলি অকণমান ৰান্ধনীৰ ওচৰতো গ'লোঁ, মানে মাংস টেষ্ট কৰিবলৈ বুলি। কিন্তু ইফালে মাংস হোৱাই নাই আৰু মাংসখিনি তাতে থৈ আমি এওঁলোকৰ মন্দিৰটো চাব আহিলোঁ। মন্দিৰটো বহুত ধুনীয়া, আপোনালোকে দেখিছেনে? আৰু মই চোতালত বহি থাকোঁতে এয়া কি দেখিলোঁ জানেনে? দুই জায়েকে কি কৰি আছে মই ক'ব নোৱাৰোঁ। আপোনালোকে যদি গম পাইছে কমেণ্ট এটা কৰি জনাই দিব দেই, মই কৈ নিদিওঁ বাৰু। আকৌ ৰান্ধনীজনীক ইফালে গাহৰি মাংসখিনি আনি দিলোঁ বনাবৰ কাৰণে। পিছফালে আহি দেখোঁ আকৌ মা আৰু মাহীয়ে মাছ বাছি আছে, মানে ঘৰৰ পৰা লৈ আহিছিলে চাগে। আৰু ইফালে মাছ বাছি থাকোঁতে আমাৰ আকৌ মাংস হৈয়ে গ'ল নহয়। পিছে মই বাৰু মাংস টেষ্ট কৰিলোঁ, কিন্তু খোৱাটো দেখুৱাবলৈ আপোনালোকক পাহৰি থাকিলোঁ বাৰু। তাৰপিছতে এইটো বান্দৰ খেদা পিষ্টলটো আপোনালোকক এবাৰ দেখুৱাই দিলোঁ, একদম যিহে ওজন গাইছ, দাঙিবই পৰা নাছিলোঁ। ইফালে আকৌ হাঁহৰ মাংসও টেষ্ট কৰিলোঁ, তাৰপিছত একদম চিধাই মই খাবলৈ বহি গ'লোঁ ভাত। আৰু ইফালে হাঁহৰ মাংস অকণমান খোৱা দেখুৱালোঁ, মানে কোনোৱে নাজানেতো, মনে মনে ভিডিঅ' কৰিছোঁ। আকৌ গাহৰি মাংস খালোঁ। পিছে আমাৰ পুলিচ দাদাজনক দেখুৱাই নাছিলোঁ নহয়, এইজনে আমাৰ দাদাজন, মানে পুলিচত চাকৰি পালে এইবাৰ। পিছত ভাত পানী খাই আমাৰ যাব টাইম হোৱাত আকৌ আমি আহিলোঁ, মানে সন্ধিয়া হৈ গ'ল। তাৰপিছত আধালৈকে দাদাই থ'বলৈ আহিলে আৰু তাৰপিছতে আমি ঘৰলৈ আহিলোঁ আৰু এনেকৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।